মাকুম চহৰৰ মাজমজিয়াত নিশা চুৰিকাণ্ড। তিনিচুকীয়া জিলাৰ মাকুম থানা এলেকাৰ মাকুমৰ চহৰৰ মাজমজিয়াত থকা মাকুম ৰেলগেট আৰু ট্ৰেফিক পইণ্টৰ সন্মুখৰ অমৰদ্বীপ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা নিশা এক চুৰিকাণ্ড সংঘটিত হোৱাত চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অমৰদ্বীপ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ টিঙৰ ফুটাৰে চিলিং ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰে দুৰ্বৃত্তই। প্ৰতিষ্ঠানখনৰ পৰা চুৰে বৃহৎ পৰিমাণৰ কাঁহৰ সামগ্ৰীকে ধৰি নগদ প্ৰায় ৭,০০০ টকালৈ উধাও হয়। দোকানখনিত থকা আলমিৰাৰ পৰা চুৰে প্ৰায় ৪৭,০০০ টকাৰ কেঁচা কাঁহৰ বাচন বৰ্তন আৰু ৭,০০০ টকাৰ নগদ ধন লৈ উধাও হয়। এতিয়া কথা হ'ল, পুলিচ আৰু ভিডিপি গিজগিজাই থকা পাছতো কেনেকৈ চুৰে দৈনিক চুৰি কৰিবলৈ সাহস পাইছে। লক্ষণীয় যে কিছুদিন ধৰি মাকুমত সঘনে চুৰিকাণ্ড সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত গৰাকীয়ে মাকুম আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক অৱগত কৰাৰ লগতে আৰক্ষীয়েও প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। উক্ত দোকানখনিত তদন্তৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল। যোৱাকালি আমি ৭টা বজাত দোকান বন্ধ কৰি পেলাই ঘৰলৈ যোৱা হ'ল। তাৰপিছত ৰাতিপুৱা আহি চাইছোঁহি যে আমাৰ ওপৰৰ চিলিংখন ভাঙি আছে। তাৰপিছত দেউতাই ৰাতিপুৱা সোনকালে দোকান খুলিছেহি। তাৰপিছত মোক কৈছে এনেকৈ কি কয় চুৰি হৈছে। তাৰপিছত মই চাইছোঁ হয়, গোটেই কাঁহৰ বস্তু যিমান আছিলে সকলোখিনি লৈ গ'ল আৰু কেছ পইচা আছিলে এইখন দোকানত কাউণ্টাৰত, সেইখিনি মোটামুটি ৭,০০০ আছিল ন, ৭,০০০ টকা সেইখিনি লৈ গৈছে। পুলিচক অৱগত কৰিলে? পুলিচৰ ওচৰত গৈ আছোঁ এতিয়া আমি। কালি বস্তুখিনি এতিয়ালৈকে চোৱা নাই, দেখাৰ পিছত আমি যেনেকৈ আছে তেনেকৈ থৈ দিয়া আছে বস্তুখিনি। কিমান টকাৰ বস্তু আপোনালোকৰ দোকানৰ পৰা লুটিলে? কিমান টকা? ৪৭,০০০মান টকা হ'ব খালি কাঁহৰ বস্তু আৰু ৭,০০০ টকা কেছ। পুলিচ প্ৰশাসনক কি জনাব বিচাৰিব? আমি দৰখাস্ত দিম মানে এইটো ইয়াত ৰেগুলাৰ চুৰি হৈ আছে। এতিয়া পুলিচ প্ৰশাসনে এতিয়া এইটো ৰেলগেটটো ইয়াতেই, পইণ্টটো ইয়াতেই, এই ওচৰতে চুৰি হৈ আছে। প্ৰত্যেক মাহতেই ২-৩বাৰকৈ দোকান চুৰি হৈ আছে। কিন্তু পুলিচ প্ৰশাসনে পেট্ৰলিং কৰোঁ বুলি কয়, ভিডিপিত মানুহ আছে বুলি কয়, কিন্তু সেই মানুহখিনি ক'ত থাকে এতিয়া তেওঁলোকেহে জানিব। সেইটো একদম সম্পূৰ্ণ সত্য কথা। কাৰণ পুলিচ পইণ্টটো ইয়াৰ পৰা কিমান ৫০ মিটাৰো নহয় পুলিচ পইণ্টটো। সেইখিনিৰ পৰা এইখিনিলৈকে আৰু ইয়াত গোটেই লাইট জ্বলি থাকে, চলাৰ লাইটো জ্বলি থাকে। তাৰপিছতো ইয়াত চুৰি কাৰ্য মাহেকত মেইন ৰাস্তা ২ নম্বৰ ৱাৰ্ড।